শেহতীয়াকৈ আমি যিখিনি তথ্য পালোঁ সেই তথ্যখিনিত আমি দেখা গ'ল যে এতিয়াও ইয়াত অসমত উত্তৰ পূৰ্বাঞ্চলত আমাৰ যিখিনি ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ চলি আছে আমাৰ এই অঞ্চলটোত আমাৰ অশান্ত কৰিবৰ কাৰণে বিভিন্ন প্ৰচেষ্টা চলি আছে। গতিকে আমি সেই ক্ষেত্ৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেঞ্চিৰ লগত যোগাযোগত থাকি আমি কাম কৰি আছিলোঁ। আৰু আমি যেতিয়া কংক্ৰিট আমি সেই গোটেই যিখিনি আমি তথ্য পাইছিলোঁ সেই তথ্যখিনিৰ বিশ্লেষণৰ পাছত আমি যোৱা নিশা আমি এটা অপাৰেশ্যন চলাইছিলোঁ, এটা অভিযান চলাইছিলোঁ। সেই অভিযান অসমত আৰু ত্ৰিপুৰাত সমান্তৰালভাৱে চলোৱা হৈছিলে। অসমৰ বৰপেটা জিলা, চিৰাং জিলা, বাক্সা জিলা আৰু দৰং জিলা আৰু লগতে ত্ৰিপুৰাত চলোৱা হৈছিলে। সেই অপাৰেশ্যনত আমি 11টা মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰিছোঁ। এই 11টা মৌলবাদীৰ 10টা অসমত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰিপুৰাত। এই যিটো মৌলবাদী সংগঠন, এই মৌলবাদী সংগঠনটোৱে বাংলাদেশৰ নিৰ্দেশত কাম কৰে। সম্পূৰ্ণ বাংলাদেশৰ নিৰ্দেশত কাম কৰি ইয়াত মৌলবাদৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু এই মৌলবাদী সংগঠনটোৱে যিটো আৰ্মড জিহাদ, অস্ত্ৰ শস্ত্ৰৰে তেওঁলোকে এই জিহাদ চলাব খোজে, কেৱল মুখৰ বা কথাৰে নহয়। গতিকে যিটো আৰ্মড জিহাদ যিটো চলিছে, লগতে তেওঁলোকে এটা ডিজিটেল জিহাদ চলাই আছে। আৰ্মড জিহাদ আৰু ডিজিটেল জিহাদ তেওঁলোকে চলাই আছিলে। গতিকে সেই ক্ষেত্ৰত আমি যোৱা নিশা এই অভিযান চলাই এই 11টাকৈ মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা বিভিন্ন আমি মেটেৰিয়েল আমি জব্দ কৰিছোঁ, আমি চিজ কৰিছোঁ। ইয়াত ইণ্টাৰেষ্টিংলি তেওঁলোকৰ তাত তেওঁলোকে পইচা ইয়াত তুলিও বাহিৰলৈ পঠাইছে। এইটো এটা খুব ইণ্টাৰেষ্টিং কথা যে ইয়াত এনেকুৱাকৈ তেওঁলোকক ব্ৰেইন ৱাছ কৰা হৈছে যে মানুহে ইয়াত ডনেশ্যন দিছে। সেই ডনেশ্যন ইয়াত সংগ্ৰহ কৰি দান বৰঙণি সংগ্ৰহ কৰি সেই দান বৰঙণিও হাৱালা নেটৱৰ্কেৰে বাংলাদেশলৈ গৈছে। সেইটো এটা খুব ইণ্টাৰেষ্টিং এটা ৰিভেলেশ্যন। ডিজিটেল তেওঁলোকে যিটো জিহাদটো অকল কাৰোবাক এটেক কৰিবলেই নহয়, জিহাদৰ কাৰণে এটা নেটৱৰ্ক কৰিব লাগিব। সেই গোটেই নেটৱৰ্কটো সৃষ্টি কৰিবৰ কাৰণে যিটো ষ্ট্ৰাকচাৰ লাগে, যিটো নেটৱৰ্ক লাগে, তেওঁলোকে ডিজিটেল প্লেটফৰ্মবিলাকক এক্সটেনচিভলি ইউজ কৰিছে। তেওঁলোকে সাধাৰণতে যিখিনি ভিতৰুৱা অঞ্চল আছে সেই ভিতৰুৱা অঞ্চলত তেওঁলোকে যুৱক চামক তেওঁলোকে টাৰ্গেট কৰিছে। সেইটো এটা আনাদাৰ চিন্তা কৰিবলগীয়া কথা যে যুৱ চামক তেওঁলোকে টাৰ্গেট কৰিছে, তেওঁলোকক ব্ৰেইন ৱাছ কৰিছে, তেওঁলোকক ব্ৰেইন ৱাছ কৰি ইয়ালৈ আনিছে। তেওঁলোকে ভিডিঅ' কৰে। ভিডিঅ'ত মানে তেওঁলোকে এটা শপত বাক্য পাঠ কৰে ভিডিঅ'ত। সেই ভিডিঅ' বাংলাদেশলৈ যায়। বাংলাদেশত গৈ সেই ভিডিঅ' চাই তাৰ পাছত তেওঁলোকক ইয়াত নিযুক্তি দিয়া হয়, মেম্বাৰ হিচাপে লোৱা হয়। গতিকে আৰু তেওঁলোকে লগতে এটা ডনেশ্যনো দিয়ে। গতিকে এইটো নহয় যে পইচা দি শপত বাক্য মেম্বাৰ হোৱাৰ আগতে পাঠ কৰি তাৰ ভিডিঅ' বাংলাদেশত গৈ এপ্ৰুভ হোৱাৰ পাছত তেওঁলোক হয়। এই গোটেই যিটো ইয়াত যিটো ষ্টাইলত কৰিছে সেই ষ্টাইলটো এটা খুব ইণ্টাৰেষ্টিং ষ্টাইল।